নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমতে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰডি ফিল্মছলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি শিকিম জীৱনৰ 5টা ৰহস্য, জীৱনৰ 5টা এনেকুৱা নিয়ম যিকেইটা জানিলে আমি সদায় সুখী হৈ থাকিব পাৰিম। তো বলক বন্ধুসকল, অলপ সময় নষ্ট নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আৰু শিকো কিনো এই 5টা সত্য। প্ৰথম সত্যটো হৈছে আপোনাৰ যদি মনটো বেয়া হৈ আছে তেনেহ'লে আপুনি ব্যায়াম কৰক। আপুনি যিমানে ব্যায়াম কৰিব সিমানে আপোনাৰ মনটো ভাল লাগি যাব। আৰু দ্বিতীয় সত্যটো হৈছে আপুনি যদি গভীৰভাৱে চিন্তা কৰিব বিচাৰিছে তেনেহ'লে মেডিটেশ্যন কৰক। আপুনি মেডিটেশ্যন কৰিলে যিমানেই গভীৰভাৱে চিন্তা কৰিব বিচাৰে সিমানেই গভীৰভাৱে চিন্তা কৰিব পাৰিব। আপুনি গভীৰৰ পৰা গভীৰতমলৈ সোমাই যাব পাৰিব। সেয়া বন্ধুসকল, আপুনি যদি গভীৰভাৱে চিন্তা কৰিব বিচাৰে সদায় মেডিটেশ্যন কৰক। আৰু 3 নম্বৰ সত্যটো হৈছে আপুনি যদি দুনিয়াখনৰ বিষয়ে জানিব বিচাৰিছে, পৃথিৱীৰ বিষয়ে জানিব বিচাৰিছে তেনেহ'লে বিভিন্ন ভাষাৰ বিভিন্ন ঠাইৰ বিভিন্ন কিতাপ পঢ়ক। আপুনি যিমানেই পঢ়িব সিমানেই দুনিয়াখনৰ বিষয়ে জানিব। সেয়েহে বন্ধুসকল সদায় পঢ়ি থাকক। আৰু 4 নম্বৰ সত্যটো হৈছে যদিহে আপুনি আনৰ সহায় কৰিব বিচাৰিছে তেনেহ'লে প্ৰথমতে নিজক সহায় কৰি লওক। যদি আপুনি নিজে শক্তিশালী হয়, নিজে জ্ঞানী হয় বা নিজৰ জ্ঞান থাকিলেহে আপুনি আনক সহায় কৰিব পাৰিব বা আনক দান কৰিব পাৰিব। সেয়া বন্ধুসকল, আনক সহায় কৰাৰ সদায় আগতে নিজক সহায় কৰি লওক। আৰু 5 নম্বৰ সত্যটো হৈছে আপুনি যদি অতি সোনকালে কিবা এটা বস্তু শিকিব বিচাৰে তেনেহ'লে সেই বস্তুটো এনজয় কৰি পঢ়ক, সেই বস্তুটো ফিল লৈ পঢ়ক। আপুনি যদি এনেই পঢ়িব লাগে পঢ়ে, এনেই পঢ়ি থাকে তেনেহ'লে আপুনি কোনো কাৰণত অতি সোনকালে মনত ৰাখিব নোৱাৰে। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো মানে যদিহে আপুনি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিব যাতে মোৰ প্ৰত্যেকটো ভিডিঅ'ই চাব পাৰে। বন্ধুসকল, আজিলৈ লৈছো বিদায়। ধন্যবাদ। জয় আই অসম।